জুনাই ক'ত গৈছে আজি জুনাই বৰা সকলো দিছে না গাড়ী দিছে না চবে বহি ল'লো বিন্দাছ জুনাই আৰে কলেজ স্কুল নাভাবিব গৈ আছো এটা জাত বৰা কাট কৰি লেটছ গো এই ভণ্টিবিলাক নামিলে আমি যাব লাগে বল পইচা চা লৈ লাহে লাহে বুকুত মৰম বাঢ়িছে যে তোমালৈ অভিমানী হৈ সুখৰে তলিছাতে তুমি চাই বাৰে আশাবোৰে হেঁপাহতে অ' তুমি বাৰু জানানে তুমি বাৰু বুজানে হাসি আছো বহু মৰম ইয়াতে যে তোমালে হাসি আছো এয়া পাই গ'ল হৈ জুনাই কৰিবলৈ আগাইছে জিলা সমিতিৰ সন্মানীয় সভাপতি জ্ঞান শৰ্মা ডাঙৰীয়া
জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ জয় অসম জয় অসম জয় অসম কাৰ্যসূচী চলি আছে এই শ্বহীদ তৰ্পণ শুভাৰম্ভ কৰিছে ধেমাজি জিলা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা ডাঙৰীয়াই এপাহি গন্ধ পুষ্পৰে ইয়াত শ্বহীদলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছে আৰু ইয়াৰ পাছতেই ইয়াত উপস্থিত থকা সমূহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ 20 সংখ্যক দ্বিবাৰ্ষিক জুলাই অধিৱেশনৰ কণ্টেক্ট সময়ৰ আগতে পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰা পৰিষদৰ ধেমাজি জিলা সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধেয় জ্ঞান শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত থকা উদযাপন সমিতিৰ সন্মানীয় সভাপতি প্ৰতাপ চন্দ্ৰ পাল ছাৰ উদযাপন সমিতিৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ কুশলতা ফুকন গগৈ বাইদেউ উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাংস্কৃতিক সম্পাদক শ্ৰদ্ধাৰ দেৱজিৎ দাস ডাঙৰীয়া